নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ আদৰণি মোৰ নতুন এটা ব্লগলৈ। আজি বনাবলৈ লৈছোঁ কনডেন্স মিল্কৰ দ্বাৰা বনোৱা এবিধ পায়স। এইবিধ পায়সৰ টেষ্ট সাধাৰণ পায়সৰ টেষ্টতকৈ বহুত বেলেগ আৰু বহুত সুস্বাদু হয়, সেইবাবে মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ। মোৰ এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় আৰু মোৰ আন খোৱা বস্তু বনোৱা ভিডিঅ'বোৰ সময়ে সময়ে পাই থাকিবৰ বাবে এই ভিডিঅ'টোত থকা ছাবস্ক্ৰাইব বাটনটো টিপি ছাবস্ক্ৰাইব অল কৰে যেন। তেন্তে আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া মই 50 গ্ৰামতকৈ অলপ বেছি জোখৰ জহা চাউল লৈছোঁ আৰু এই জহা চাউলখিনি ভালকৈ মই ধুই ল'ম আৰু ধুই লোৱাৰ পাছত ইয়াক মই পানীত মিনিমাম 20 মিনিট সময়মানৰ কাৰণে মই তিয়াই থ'ম, যাতে মোৰ সিজাওঁতে কোনো ধৰণৰ অসুবিধা নহয়। আনহাতে এখন গেছত মই কেৰাহী পাতিছোঁ আৰু ইয়াৰ জুই অন কৰি ইয়াত দিছোঁ মই 2 চামুচ জোখৰ গৰু ঘিউ আৰু গৰু ঘিউখিনি গলি যোৱাৰ পাছত ইয়াত দিছোঁ মই কেইখিলামান জোখৰ তেজপাত আৰু এই তেজপাতখিনি মই গৰু ঘিউত অলপ সময়ৰ কাৰণে ভাজি দিম। এয়া আমাৰ ভজা হৈ গৈছে। এতিয়া মই ইয়াত দিম যিখিনি জহা চাউল মই তিয়াই থৈছিলোঁ, সেই জহা চাউলখিনি মই টুকি লৈছোঁ, টুকি পেলাই মই ইয়াত দি দিছোঁ আৰু এইখিনি মই ইয়াত অকণমান সময়ৰ কাৰণে ফ্ৰাই বা ভাজি ল'ম। অলপ সময় ভজা হোৱাৰ পাছত ইয়াত দিছোঁ মই এপোৱাতকৈ বেছি জোখৰ অলপ গাখীৰ আৰু এই গাখীৰখিনি দি মই অলপ লৰাই পেলাই ইয়াক উতলিবৰ কাৰণে মই এৰি দিম। ইয়াত মই আমুল তাজাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া মই অকণমান দেৰি সময়ৰ কাৰণে ঢাকনিৰে মই ঢাকি দিম। কিন্তু যেতিয়া ধৰি লওক গাখীৰটো উফন্দি আহে তেতিয়া পৰি যোৱাৰ চান্সটো বেছি থাকে, তেতিয়া মই ঢাকনিখন লৰাই পেলাই মাজে মাজে লৰাই থাকিব লাগিব, তেতিয়া পৰি নাযায় আৰু। প্ৰায় 10 মিনিটমান হৈ গৈছে আৰু এই 10 মিনিটমান হৈ যোৱাৰ পাছত এতিয়া চাওক চাউলখিনি সিজি গৈছে, চাউল হৈ থকা নাই। এইখিনি সিজি যোৱাৰ পাছত এতিয়া আমি ইয়াত ব্যৱহাৰ কৰিব পাৰিম কনডেন্স মিল্কৰ। কনডেন্স মিল্ক ব্যৱহাৰ কৰিলে চেনি দিয়াৰ কোনো প্ৰয়োজন নাথাকে। এয়া চাওক, এইটো মই লৈছোঁ এটা সৰু কনডেন্স মিল্কৰ টেমা। এইটো আমুল মিঠাই মেড বুলিও ক'ব পাৰি আৰু এইটো মই মিলাই দিম এই পায়সখিনিৰ লগত আৰু ইয়াত মই চেনি ব্যৱহাৰ নকৰোঁ কাৰণ ইয়াত বহুত মিঠা থাকে। এইখিনি মিঠাই তাত সম্পূৰ্ণ ধুনীয়াকৈ মানে কাম কৰে আৰু ইয়াৰ যিটো ডাঠ হৈ যায় অলৰেডি দিয়াৰ পাছত, যিটো পনীয়াটো হৈ নাথাকে আৰু খাবলৈও বহুত টেষ্টি হয়। অলপ উতল অহাৰ পাছত আৰু অলপ ডাঠ হোৱাৰ পাছত এতিয়া ইয়াত মই মিলাম কেইটামান খিচমিচ আৰু কাজু। আমি ইচ্ছা কৰিলে ইয়াত ইলাচিও মানে মিলাব পাৰোঁ, কিন্তু মই ইলাচি ইয়াত ইউজ কৰা নাই, যিহেতু ঘিউৰে মই চাউলখিনি ভাজিছোঁ, সেইকাৰণে মই ইলাচি ইউজ নাই কৰা। আপোনালোকে যদি ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰিব, নাইবা কেশৰো ইউজ কৰিব পাৰে, নিজৰ ইচ্ছাৰ কথা। মই এনেদৰে ভাল পাওঁ কাৰণে মই এনেদৰে ৰাখি দিছোঁ আৰু এতিয়া খুব বেছি 2 মিনিটমানৰ কাৰণে মই উতলিব দিম আৰু এনেকৈ উতলি পেলাই মই ইয়াক ৰাখি দিম। এয়া চাওক, বৰ সুন্দৰকৈ উতল আহিছে আৰু বহুত ধুনীয়া হয় এই পায়সটো খাবলৈ। আশা কৰোঁ আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু আনকো খুৱাব আৰু কেনেকুৱা হয় আপোনালোকৰ মতামত নিশ্চয় কমেণ্টত জনাব বুলি আশাৰে বাট চালোঁ। আপোনালোকে ভাল পালে মোৰ নিশ্চয় ভাল লাগিব। পুনৰ নতুন এটা ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইটো ব্লগ মই ইমানতে সামৰিছোঁ। ধন্যবাদ।